হস্পিটাল আহিলোঁ পুৰা বেমাৰ হৈছে এইবাৰ সব বস্তু বেয়াই হৈ আছে জানো কেলে কি হ'ল কেইটা বজাত মাতিছে ৰিপৰ্ট দি দিব বাবুক থৈ আহিম কি বাহানা দি থাকে নেকি দাঁত বিষৰ মোক এনেকে লাগি আছে বেলডাল পিন্ধি লোৱা আমি ঘৰত আহিছিলোঁ মানে মই চাবুৱাৰ হয় যেহেতু মই চাবুৱালে আহিছিলোঁ তেতিয়া আমি দুইজনে অকমান চেকআপ কৰালোঁ গাটো অকমান ভাল নাছিলে আৰু আজি হস্পিটালৰ পৰা অহাৰ পিছত বনালোঁ এই মমোটো এইটো যোনটো মমো হয় ন এইটো গ্লুটেন ফ্ৰী হয় এইটো সাবুদানা দি বনোৱা হয় খাবলৈ বিৰাট টেষ্টি আৰু হেলদিও হয় বনোৱা একেবাৰে সহজ মই সাবুদানাখিনিক এনেদৰে বিটৰুটৰ জুচত তিয়াই থৈছোঁ মানে বিটৰুটখিনি মই পানী দি পিচি লৈছিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত তাৰপিছত তাৰ জুচখিনিত তিয়াই থৈ দিলোঁ এঘণ্টামান এঘণ্টাত কি হয় এইটো ভালকৈ ছফ্ট হৈ যায় ধুনীয়াকৈ ছফ্ট হৈ যায় আৰু ফুলি যায় তাৰপিছত এনেকৈ হাতেদি আপুনি এনেকৈ চক পুৰা মিহি হৈ গৈছে নহয় এতিয়া আমি ভালকৈ মিক্স কৰি ল'ম মানে একদম সানি ল'ম ইয়াত আপুনি আৰু এটা কাম কৰিব পাৰে এই ফুলি থকা সাবুদানাখিনি ইমান হাতেদি পিটিকি থাকিব নালাগে মিক্সাৰ গ্ৰাইণ্ডাৰত অকণমান দেৰি কাৰণে চলাই ল'ব এনেদৰে হৈ যাব একদম ফটাফট হ'ব তেতিয়া ইয়াত অকণমান তেল আৰু অকণমান নিমখ দি আকৌ আমি ভালকৈ মিলাই ল'ম মানে ইয়াত আপুনি যদি বিচাৰে সেইটো বিটৰুট নিদিয়াকৈও বনাব পাৰে তেতিয়া অকল বগা হ'ব কিন্তু টেষ্ট একে আহিব মই অকণমান কালাৰৰ কাৰণে আৰু বেছি হেলদি হ'বলৈ কাৰণে বিটৰুটটো দিছোঁ এতিয়া আমি ষ্টাফিং দিম ইয়াত ষ্টাফিঙত আপুনি যি ইচ্ছা আপুনি দিব পাৰে মই ইয়াত পনীৰ লৈছোঁ পনীৰখিনি এনেকৈ ক্ৰাম্বল মানে ভাঙি ল'লোঁ আৰু তাৰ লগতে কাটি থোৱা পিঁয়াজ ধনিয়া পাত অকণমান আদা নহৰু দি অকণমান নিমখ দিম জালুকৰ পাউডাৰ দি ভালদৰে মিহলি কৰি ল'ম ভালকৈ মিহলি কৰিব লাগিব যাতে এটা বলছৰ শ্বেপ ল'ব পাৰে তেতিয়া মানে মাজত বস্তুটো দিলে ধুনীয়াকৈ ষ্টাফিংটো দিব পাৰি এয়া চাওক মই পনীৰখিনি এনেদৰে হাতেদি বল নিচিনা বনাই ল'লোঁ এতিয়া যিখিনি ডো আছে সাবুদানাৰ সেইখিনি ল'ম আৰু মাজত জেগা বনাম মই পনীৰটো তাত থ'ব পৰাকৈ আৰু যিমান বেছি আপুনি ইচ্ছা কৰে একদম ষ্টাফিং দিব পাৰে মইতো চব কিমান বেছিকৈ দিছোঁ আৰু ভালকৈ বন্ধ কৰি দিম মানে চিল কৰি দিম ইয়াত যোনটো মই ইয়াত সাবুদানা দিছোঁ নহয় ইয়াৰ লেয়াৰটো অকণমান ঠিক আছে আপুনি ইচ্ছা কৰিলে আৰু পাতলকৈ দিব পাৰিব এয়া চক ৰেডি হৈ গ'ল এইটো মমোত আপুনি এনেকৈ শ্বেপ দিব লাগিব বেলেগ ধৰণৰ মমো শ্বেপ দিব নোৱাৰিব যিহেতু এইটো সাবুদানা হয় আটা বা ময়দা নহয় এতিয়া আমি ইয়াত এনেকৈ এটা এটাকৈ থৈ দিম আৰু ষ্টিম কৰিম আপুনি যিকোনো ষ্টিমাৰত ষ্টিম কৰিব পাৰে মই ইয়াত ট্ৰেডিশ্যনেল মই বাঁহৰ যোনটো সেই চালনীখনতে কৰোঁ প্ৰায় এতিয়া ঢাকি দিম তলত পানী থৈছোঁ কেৰাহীত তলত নহয় কেৰাহীত আৰু এতিয়া 15 মিনিট পাছত ৰেডি হৈ গ'ল চব হৈ যোৱাৰ পিছত ইয়াৰ কালাৰটো আৰু বেছি ভাইব্ৰেণ্ট হয় বহুত ধুনীয়া এয়া আমাৰ গ্লুটেন ফ্ৰী টেষ্টি মমো ৰেডি হৈ গ'ল যোনটো আপুনি ঘৰত বনালেহে পাব মাৰ্কেটততো কেতিয়াও নাপায় তাৰপিছত ল'ৰা ছোৱালী ৰাতিয়ে হ'ল আৰু লাহে ধীৰে ল'ৰা ছোৱালীখিনিৰ লগত অকণমান খেলা হ'ল হা কি একো নহয় মই আধাহে লৈছোঁ বন্দুক ললো পুৰা কথাটো কৈ লওঁ ৰ'বা এয়া চব পূজা চাবলৈ গ'লো বন্দুক কিনি আনিলো ৰ'বা এতিয়া মই মাৰিছোঁ বাবুকান তুমি এইটোৱে মাৰিবা এবাৰ মাৰিম এটা মাৰিম ইয়াৰ তোমাৰ বন্দুকটো দেখাই দিয়া বাবু বন্দুকটো দেখাই দিয়া এইটো কম দামী মাল এইটো অকণমান দামী মাল এইটো মানে লাইট চলে এনেকৈ এই বস্তু শব্দ হয় আকৌ এইটো আপোনাৰ চাবনে এইটো কেনেকৈ লছ হৈ থাকে মেচিন গান মানে কেনেকুৱা মাৰি থাকোঁ চাকি গছ জ্বলি আছে নহয় আমি শারদীয় দুর্গা পূজা দশমী